Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি গৈ আছো পুখুৰীলে। পুখুৰীত ধুনীয়াকৈ আমাৰ ভাইটিয়ে মাছ ধৰি আছে আৰু আমিও ধুনীয়াকৈ চাবলৈ কাৰণে তালৈ গ'লো। আৰু এয়া দেখিছে নহয়, গোটেই পুখুৰী পাৰটোতে আমাৰ দেউতাই এয়া মাটিৰ মাহৰ খেতি কৰিছে, মানে মাটিৰ দালি। এয়া দেখিছে নহয়, গোটেই পুখুৰী পাৰটোৱে ভৰি লাগি আছে। মাটিমাহবোৰ যেতিয়া পকিব তেতিয়া মই আকৌ এটা আপোনালোকলৈ ভিডিঅ' দিম। লগতে ডাংবডিও খেতি কৰিছে আৰু এয়া দেখিছে নহয়, এয়া পুখুৰীৰ মাছ। আৰু চাওকচোন আমাৰ পুখুৰীৰ চন্দা মাছ কিমান ডাঙৰ হৈছে। এইবোৰ বেছি দিন হোৱা নাই দিয়া, 1 বছৰমান নাই হোৱা, মানে 1 বছৰো নাই হোৱা, তথাপিও ইমানখিনি ডাঙৰ হৈছে। আৰু এইটো প্ৰথম আজি ফাৰ্ষ্ট খাম আৰু ধুনীয়াকৈ জালত পৰিল, সেইবাবে ভাইটিয়ে ধুনীয়াকৈ চন্দা মাছটো ধৰি মেলি থৈ দিছে। আৰু দেখিছেনে, দেখিবৰ কাৰণে ইমান মৰম লাগিছে। এয়া আমাৰ পুখুৰীতে ডাঙৰ হৈছে। এয়া চাওকচোন, এইখিনি আমাৰ ভাইটিয়ে আজি মাছ পাইছে আৰু কিমান পাই আগলৈ চাই থাকক আপোনালোকে, মই দেখাই যাই থাকিম। আৰু এয়া দেখিছে নহয়, ধুনীয়াকৈ খেতি কৰিছে। এইবোৰ হৈছে লেচেৰি। আৰু ইয়াতে পুখুৰী পাৰটো যিহেতুকে এই ছাইডটো অকণমান ডাঙৰ, সেইটো কাৰণে খেতি কৰিব পাৰিছে আৰু ধুনীয়াকৈ ইয়াতে খেতি লগাই দিছে। আৰু এইখিনি হৈছে মাছ। মই কাষলৈ লৈ গৈ আছোঁ, মানে সিপাৰলৈ লৈ গৈ আছোঁ, যিহেতুকে ভাইটি সিপাৰে আছে। আৰু এয়া দেখিছে নহয়, লৰালৰিকৈ টিংটো একদম লৈ মেলি মই দৌৰিছোঁ। এয়া ভাইটিয়ে আৰু এটা মাছ পালে। এয়া চাওকচোন, ভাইটিয়ে দিবলৈ কাৰণে মোক মাতিলে মাছটো। এয়া চাওক, ধুনীয়া মাছকেইটা, একদম খাবলৈ কাৰণেও সোৱাদ হ'ব। এয়া চাওকচোন, ধুনীয়াকৈ এটা ৰৌ মাছ পাইছে। মই পিছে মাছবোৰৰ নামবোৰ নাজানো, ভাইটিক সুধি সুধি লৈছোঁ কি মাছ হয়। আৰু দেখিছেনে, এইকেইটা হৈছে মাছ। বৰ ধুনীয়া মাছ পাইছে আজি। আৰু লগতে এয়া দেখিছে নহয়, আমাৰ খুৰাহঁতৰ পথাৰত আজি ধান কটা হৈ আছিল। আৰু এয়া আমাৰ কলিজা আৰু খুৰাৰ ল'ৰা ভাইটি আৰু আমাৰ এখেত আটায়ে মিলি কেনে ইয়াতে খুৰাহঁতে ভাত খাই আছে। তাতে আমিও অকণমান বহিলোঁগৈ, ভাইটিও অকণমান ভাত খাই ল'লে। তাৰপিছত আকৌ মাছ ধৰিব। এয়া জালৰ পৰা সৰু সৰু মাছবোৰ মই এৰাই আছোঁ। ইয়াতে ধুনীয়াকৈ পুঠি মাছ আছিলে, লগতে মোৱা মাছ, আৰু এয়া দেখিছে নহয়, এইটো হৈছে মিছা মাছ। অলপমান টাইম গছৰ তলতে আমি আটায়ে জিৰণি ল'লোঁ, আকৌ পুখুৰীলৈ আহিলোঁ। ভাইটিয়ে ধুনীয়াকৈ মাছ আকৌ উঠালে। আমাৰ ইফালে কলিজা আৰু ভাইটিয়ে খেলি আছে, লগতে আমাৰ এখেতে দুয়োটাকে চাই আছে। পিছে আবেলিয়েই হ'ল, আমিও ঘৰমুৱা হ'বলৈ হ'ল, সেইবাবে ভাইটিয়ে ধুনীয়াকৈ জালতে আকৌ এজনী মাছ উঠাই পিছে পাৰলৈ আহিল। আমাৰ এয়া কলিজাক ধুনীয়াকৈ কোচত লৈ লৈছে, যিহেতুকে ঘৰমুৱা হ'লোৱে আমি। আৰু ময়ো লগতে টিংটো হাতত লৈ লৈছোঁ। আৰু পিছফালে এয়া ভাইটিও খোজকাঢ়ি খোজকাঢ়ি আহি আছে। ধুনীয়াকৈ মাছখিনি ঘৰত কাটি বাছি লৈ গৈ, যিহেতুকে সন্ধিয়া আটায়ে মিলি এসাঁজ সুন্দৰকৈ খাব লাগে, সেয়েহে আজিলৈ পিছে আহিলোঁ দেই, বাই।